নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ বিষয়ে সকলো অসমবাসীয়ে গম পাই চাগে। আৰু সকলোকে দিব ওলাইছোঁ এটা দুখবৰ যে মাজুলীৰ ভেকুলী চাপৰিৰ কুমলীয়াত উদ্ধাৰ হৈছে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। যোৱা 8 ছেপ্টেম্বৰ তাৰিখৰ পৰা নাও দুৰ্ঘটনাত ডুবি ডক্টৰ বিক্ৰমজিৎ বৰুৱা সন্ধানহীন হৈ আছিল আৰু আজি তেওঁৰ মৃতদেহ পোৱা গৈছে। জানিব পৰা মতে SDRF আৰু NDRFে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহটো বালিচৰৰ পৰা উদ্ধাৰ কৰিছে বুলি গম পোৱা গৈছে। আৰু সকলোৱে কামনা কৰি আছিল যে ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহটো যাতে সুশৰীৰে দেখিবলৈ পাওঁ। আৰু মোৰ চেনেলৰ ফালৰ পৰা প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু আপোনালোকে প্ৰাৰ্থনা কৰিবচোন তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।